নমস্কাৰ, গ্ৰীনিয়াৰ নাৰ্চাৰী আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজিৰ ভিডিঅ'টোত আমি কথা পাতিম চিনগনিয়ামৰ বিষয়ে। চিনগনিয়াম এটা বহুত ল' মেইনটেনেঞ্চ প্লাণ্ট, যিটো এবাৰ আপোনালোকে গাৰ্ডেনত আনি ৰখাৰ পাছত খুব বেছি যত্নৰ প্ৰয়োজন নহয়। বিগিনাৰ গাৰ্ডেনাৰ কাৰণেও খুব উপযোগী এটা আৰম্ভ কৰিব পৰা ধৰণৰ এটা প্লাণ্ট ভেৰাইটি বুলি মই ক'ম। আৰু ইয়াৰ কেইবাটাও ভেৰাইটি অলৰেডি আমাৰ ওচৰত উপলব্ধ আছে। মই গোটেইকেইটাকে আজি আপোনালোকৰ লগত চিনাই কৰাই দিম। তাৰ আগত এই প্লাণ্টটোৰ যিকেইটা কেয়াৰিং টিপছ আছে সেইকেইটাৰ বিষয়ে আমি অলপ কথা পাতিম। মই এতিয়া হাতত লৈ থকাটো এইটো এটা খুব ধুনীয়া চিনগনিয়াম প্লাণ্ট ভেৰাইটি। ইয়াৰ নাম হৈছে চিনগনিয়াম গেলেক্সি পাণ্ডা। ইয়াৰ চাইণ্টিফিক নেমটো হৈছে চিনগনিয়াম পডোফাইলাম। আৰু চিনগনিয়াম এটা ল' মেইনটেনেঞ্চ প্লাণ্ট ভেৰাইটি হ'লেও ইয়াৰ কেইবাটাও ধুনীয়া ধুনীয়া আমি ভেৰাইটি দেখিবলৈ পাওঁ। যেনেকৈ এইটো এটা হ'ল, আৰু এটা মই আপোনালোকক দেখুৱাম। এইটোৰ নাম হ'ল চিনগনিয়াম মিল্ক কনফেটি। পাতবিলাকক অতি ধুনীয়া এটা ভেৰিয়েশ্যন থাকে। যদিও চিনগনিয়ামবিলাক খুব বেছি পপুলাৰ নহয়, কিয় মই নাজানো, কিন্তু আমাৰ হাউচ প্লাণ্ট কমিউনিটিৰ মাজত মই ভাবোঁ এইটো প্লাণ্টে আৰু অকণ পপুলাৰাইজ হোৱাটো ডিজাৰ্ভ কৰে, নহয়নে? ঠিক আছে, আজি এতিয়া আমি ভিডিঅ'টোৰ অংশখিনি আগবাঢ়িছোঁ। প্ৰথমে আগবাঢ়িছোঁ পটিং মিক্সটো কেনেকুৱা ধৰণৰ হ'ব লাগে। পটিং মিক্সটো খুব এয়াৰী হ'ব লাগে। এয়াৰী মানে ফুৰফুৰীয়া এটা মাটি হ'ব লাগে, আৰু আমি তাত যিখিনি পানী দিওঁ সেইখিনি যাতে তাত জমা হৈ নাথাকে, মাটিটো কম্পেক্ট হ'ব নালাগে। এইটো সাধাৰণতে যিকোনো ধৰণৰ ইনডোৰ প্লাণ্ট বা ফ্লাৱাৰিং প্লাণ্টৰ ক্ষেত্ৰত প্ৰযোজ্য হয়, যে এইবিলাক প্লাণ্টে কম্পেক্ট মাটি ভাল নাপায়। গতিকে আমি পটিং চইলটোৰ ক্ষেত্ৰত সদায় সেইটো মনোযোগ দিব লাগে, যাতে আমি তাত যথেষ্ট পৰিমাণৰ কোকোপিট হওক বা ভাৰ্মি কম্পষ্টটো আমি ফাৰ্টিলাইজিঙৰ কাৰণে ব্যৱহাৰ কৰিমেই। তাৰ উপৰিও আমি এইটো পাৰলাইট ইউজ কৰিব পাৰোঁ। পাৰলাইট, বালি, কোকোপিট এইবিলাকে মাটিটো অকণমান ফুৰফুৰীয়া কৰি ৰখাত সহায় কৰে। তাৰ নেক্সট পইণ্টটো হ'ল আমাৰ ৱাটাৰিং। ৱাটাৰিংটোৰ ক্ষেত্ৰত ইমান চিন্তা কৰিবলগীয়া একো নাই। চিনগনিয়ামবিলাক ইমান চেঞ্চিটিভ প্লাণ্ট নহয়, গতিকে আমি ৰেগুলাৰ এটা ৱাটাৰিং শ্বেডিউল আমি বেলেগ প্লাণ্টতো যেনেকৈ মেইনটেইন কৰোঁ তেনেকৈ কৰিলেই হ'ল। মাটিখিনি যেতিয়া টপ চইলটো যেতিয়া শুকাই যায় তেতিয়াই পানী দিলেই হ'ল, ইমান একো কথা নাই পানীৰ লগত। খালি চাব যাতে পটিং মিক্সচাৰটো খুব বেছি চগি, অৰ্থাৎ পানীৰ একদম চপচপীয়া যাতে হৈ নাথাকে। তেনেকুৱা হৈ থাকিলে আপোনালোকে কেতিয়াবা ন'টিছ কৰিব যে গছজোপাৰ পাতবিলাকত ব্ৰাউনিং আহিছে, অকণমান ব্ৰাউন কালাৰ হৈ যায় এডজকেইটা, আৰু কেতিয়াবা এনেকুৱা হয় পাতবিলাক তললৈ ডুব খাই যায়। গতিকে সেইকেইটাত এটা চিমটম হয় আমাৰ অ'ভাৰ ৱাটাৰিঙৰ। পানী আমি বেছিকৈ দিলে সেইকেইটা চিমটম আমি দেখিবলৈ পাওঁ আমাৰ প্লাণ্টকেইটাত। গতিকে সেইটো কথা মন কৰিলেই হ'ল। মাটিখিনি অকণমান ওপৰৰ মাটিভাগ শুকালেই তাত পানী দিলে সেইটো যথেষ্ট সিহঁতৰ কাৰণে। নেক্সট পইণ্টটো আহিছোঁ লাইটিং। লাইটিংটো এনেকুৱা এটা ক্ৰুচিয়েল ফেক্টৰ যিটোৱে গছজোপাৰ বৃদ্ধি আৰু বিকাশত এটা মুখ্য ভূমিকা পালন কৰে। আৰু চিনগনিয়ামবিলাকে জেনেৰেলি ইনডাইৰেক্ট ব্ৰাইট লাইট ভাল পায়, ব্ৰাইট ছানলাইট। ইনডাইৰেক্ট লাইট বুলি যেতিয়া মই কওঁ, ইনডাইৰেক্ট লাইটৰ অৰ্থটো হ'ল যিকোনো খিৰিকীৰে অহা পোহৰ বা আপোনালোকৰ বাৰাণ্ডাত কেনিবা ফাকেৰে পোহৰ আহিছে, সেইটোক আমি ইনডাইৰেক্ট পোহৰ বুলি কওঁ, যাতে ডাইৰেক্ট সূৰ্যৰ পোহৰটো নহয়। সেইটোৱে ইনডাইৰেক্ট ব্ৰাইট, আৰু অকণমান ব্ৰাইট পোহৰ এটা লাগে। আৰু আমাৰ যিকেইটা চিনগনিয়ামৰ ভেৰিয়েটেড যিকেইটা ভেৰাইটি আছে, এইটো এতিয়া যিটো হৈ গ'ল মই আপোনালোকক দেখালোঁ মিল্ক কনফেটি হৈ গ'ল, বা এইটো গেলেক্সি পাণ্ডাই হৈ গ'ল। এই ভেৰাইটিবিলাকৰ যিটো ভেৰিয়েশ্যনছ থাকে পাতবিলাকত, সেইটো মেইনটেইন কৰিবৰ কাৰণে আমাক লাইটটো অকণমান বেছিকৈ দৰকাৰ হয়। আন্ধাৰ জেগাত শ্বেডো এৰিয়াত সিহঁতে অকণমান নিজৰ ভেৰিয়েশ্যনটো কেতিয়াবা লুজ কৰি দিয়ে। আপোনালোকে দেখিব গোটেই পাতটো ধৰক গ্ৰীণ হৈ গৈছে বা গোটেই পাতটো হোৱাইট হৈ গৈছে। এই ধুনীয়া পেটাৰ্ণবিলাক এইবিলাক নাইকিয়া হৈ যায়। বহুতৰ এইটো প্ৰব্লেম আহে, ভেৰিয়েশ্যনখিনি একেবাৰে নোহোৱা হৈ যায়, গ্ৰীণ কালাৰ হৈ যায় গোটেই পাতখিনি। গতিকে সেইটো ক্ষেত্ৰত মেইন প্ৰব্লেম লাইট, মেইন ক্ৰুচিয়েল ফেক্টৰ লাইট। নেক্সট পইণ্টটো আপোনালোকক ফাৰ্টিলাইজাৰৰ কথা কওঁ মই। ফাৰ্টিলাইজাৰৰ ক্ষেত্ৰত ভাৰ্মি কম্পষ্ট ব্যৱহাৰ কৰিব পাৰে, বা যিকোনো বেলেঞ্চ ফাৰ্টিলাইজাৰ NPK। এইটো গ্ৰ'য়িং ছিজনত, জেনেৰেলি ছামাৰ ছিজনতে হয়, মনচুনত এইবিলাক লিফি আমাৰ প্লাণ্টছবিলাক ভালদৰে গ্ৰ' কৰে, সেইটো ছিজনতে এপ্লাই কৰিব লাগে। আৰু ঠাণ্ডা দিনত অকণমান গ্ৰ'থটো ষ্টাণ্টেড হৈ যায়, গ্ৰ'থটো ৰৈ যায়। গতিকে ঠাণ্ডা দিনৰ কথা মই বিশেষকৈ নকওঁ। আৰু চিনগনিয়ামবিলাকে এনেও
হিউমিডিটিটো অকণমান ভাল পায়। গতিকে চিনগনিয়ামবিলাকৰ কাৰণে হিউমিড এটা এনভাইৰনমেণ্ট, ব্ৰাইট ইনডাইৰেক্ট ছানলাইট, ৰেগুলাৰ ৱাটাৰিংটো যিটো আপোনালোকে ফ'ল' কৰিবই, আৰু এটা এয়াৰী পটিং মিক্স, এইকেইটা ফেক্টৰেই ইয়াৰ গ্ৰ'থত অৰিহণা যোগায়। এইকেইটা ফেক্টৰ আমি যদি ভালদৰে কণ্ট্ৰল কৰোঁ তেতিয়াহ'লে ধুনীয়াকৈ এটা লাছ গ্ৰীণ গ্ৰ'থ আপোনালোকে পাব। এই গোটেই কথাখিনি শুনি হয়তো আপোনালোকৰ লাগিছে যে প্ৰথমতেতো মই কৈছিলোঁ এইটো এটা ল' মেইনটেনেঞ্চ প্লাণ্ট, খুব বেছি যত্নৰ প্ৰয়োজন নহয়, কিন্তু এতিয়া আকৌ ইমানকেইটা ফেক্টৰ মই মন কৰিবলৈ আপোনালোকক কৈছোঁ। আচলতে এইখিনি আমাৰ একেবাৰে বেচিক্স হয় গাৰ্ডেনিঙৰ। যিকোনো আমি প্লাণ্ট এটা গ্ৰ' কৰিবৰ ক্ষেত্ৰত মেইন কথা এইকেইটাই, যে প্ৰথমটো হৈ গ'ল আপোনালোকৰ পটিং মিক্স, নেক্সটটো হৈ গ'ল ৱাটাৰিং শ্বিডিউলটো আমাৰ, নেক্সট হৈ গ'ল লাইট, মানে ছাইট ছিলেকশ্যন, আমি কোনখিনি জেগাত কোনখিনি ঠাইত কেনেকুৱা ধৰণৰ লাইটিঙত আমি পটটো প্লেচ কৰিম। গতিকে এই তিনিটাই মেইন ফেক্টৰ থাকে যিকোনো এবিধ প্লাণ্টৰ আমি মানে গাৰ্ডেনিং আৰম্ভ কৰিবৰ ক্ষেত্ৰত যিবিলাক ধৰণৰ প্লাণ্ট আমি চুজ কৰোঁ। গতিকে এই তিনিটা ফেক্টৰত আমি মন দিলেই যথেষ্ট। মোৰ এই চেনেলটোৰ মেইন মানে উদ্দেশ্য, মূল লক্ষ্যটোৱে হ'ল যে মানুহৰ কাৰণে গাৰ্ডেনিংটো ইজি আৰু খুব এফৰ্টলেছ কৰি তোলা। তাতে মানে ক'ব নালাগে মোৰ চব মানে প্লাণ্ট মৰি যায়, মই প্লাণ্ট বচাব নোৱাৰোঁ, সেই ধৰণৰ চিন্তাখিনিৰ পৰা মানুহ যাতে মুক্ত হ'ব পাৰে, মই তেওঁলোকক যাতে অকণমান হ'লেও সহায় কৰিব পাৰোঁ, সেইটো মোৰ লক্ষ্য এই চেনেলটোৰ জৰিয়তে। গতিকে মই ল' মেইনটেনেঞ্চ প্লাণ্টবিলাকৰ কথা বেছিকৈ ক'বলৈ সেইকাৰণেই ভাল পাওঁ। যদিহে ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। আমাৰ ইনষ্টাগ্ৰামতো এটা পেজ আছে গ্ৰীণয়াৰ্ড বোটানিক নামেৰে, তাতো আমি বিভিন্ন ধৰণৰ প্লাণ্ট ৰিলেটেড ফটোজ এণ্ড ভিডিঅ' শ্বেয়াৰ কৰি থাকোঁ, তাতো আমাৰ লগত কানেক্ট কৰিব পাৰে। এতিয়া নেক্সট আমি আমাৰ ওচৰত থকা চিনগনিয়ামৰ বিভিন্ন ভেৰাইটিবিলাকক চাই লওঁ আহোঁ।